আজি ৰাতিপুৱাই শুই উঠি ভাবিলোঁ এই খেতি মাটিডৰা উলিয়াওঁ। ভগৱানকে চিন্তা কৰি এই খেতি মাটিডৰা উলিয়াবলৈ আহিলোঁ। আৰু এই খেতি মাটিডৰাত মোৰ ইতিমধ্যে কোৰ মাৰি হৈ গৈছে। আৰু এয়া আপোনালোকে চাগে গুটি বৰ্তমান সিঁচি চাগে আপোনালোকৰ গজালিও মেলিলে, কিন্তু মই এতিয়ালৈকে গজালি মেলাবই পৰা নাই। এয়া গুটি সিঁচিমহে, গুটি আনিবলৈ যাবলৈও তেনেকৈ সময় মিলা নাই। আৰু সেইদিনাখন মানে বাইকখন লৈ ওলাই যাওঁতেনে বাইকখন অলপ ঠেলোতেনে মানে বাইকৰ পৰা পৰি যোৱা নাই, অলপ বাইকখন জোৰে ঠেলোতেনে হাতটো অলপ লাগি আছিলে। আজি কেইবছৰমান হ'ল হাতটো মোৰ অলপ এই জোৰাটো এৰ খাই গৈছিলে, তাৰপৰা ভাল হ'ল। ভাল হোৱাৰ পাছত এতিয়া সেইদিনাখন বেছিকৈ জোৰ কৰি যোৱাৰ কাৰণে হাতটো অকণমান বিষ এটা ধৰিছে, সেইটো কাৰণে ভালকৈ কোৰ মাৰিব পৰা নাই। এতিয়া আজি এইকণ খেতি উলিয়ালোঁ। এই মাটিকণ মানে উলিয়াব লাগিছিলে কেতিয়াবাই, কিন্তু উলিয়াব পৰা নাই। মানে মাটিকণ অলপ সেমেকা হৈ আছিলে, অলপ পথৰুৱা মাটি। এই পথৰুৱা মাটি ইয়াৰ পৰা ছাইডৰ পথাৰৰ পৰা মাটি কাটি এইফালে বাম কৰি অলপ বাম খেতি কৰিবৰ কাৰণে উলিয়াই লৈছোঁ। উলিয়াই লৈ ইয়াতে আমি খেতি কৰোঁ। যোৱাবাৰো খেতি কৰিছিলোঁ, ঘৰতে খাবলৈ হৈ থাকে ধুনীয়াকৈ। এইফালে আমি লগাই থোৱা আছে ধুনীয়াকৈ জলকীয়া। জলকীয়া ফুল মেলিছে, আৰু জলকীয়া এটা দুটা ঘৰতে খাই থাকিবলৈ হৈ থাকে। জলকীয়া বৰ্তমান কিনিবলগীয়া হোৱা নাই। আৰু এইফালে লাগি আছে ধুনীয়াকৈ আদা, এই আদাও হৈ আছে। এইফালে জলকীয়া ধুনীয়াকৈ লাগি আছে। এইফালে আমাৰ অমিতা গছত লাগি আছে। অমিতাও আমাৰ কিনিবলগীয়া বৰ্তমান ভগৱানে কোৱাত হোৱা নাই। এইফালে ধুনীয়াকৈ নেমু টেঙাও ধুনীয়াকৈ হৈ আছে। আৰু এইফালে এজোপা ভোল, এই ভোলজোপা মানে দুটা এটাকৈ খাই থকা হয়। এতিয়া ছিঙি নিয়া হ'ল, এতিয়া ফুল মেলিছে আৰু আকৌ হ'ব। ধুনীয়াকৈ ফুল মেলিছে, ফুল হ'ব। এইফালেও এজোপা অমিতা আছে। এনেকৈ মানে ঘৰতে দুটা এটাকৈ পাচলি খাই থকা হৈছে। আজিকালিতো আৰু গম পায়েই, বজাৰৰ পৰা পাচলি কিনিবলৈ গ'লে বহুত দামৰ পৰা আমাৰ নিচিনা মানুহে কিনিবই নোৱাৰি। তথাপিওতো আৰু পাচলি চাচলি নোখোৱাকৈতো, ভাজি পাচলি নোখোৱাকৈতো ভাত কিছুমানে নোৱাৰেই। সেইটো কাৰণে ভাজি পাচলিটো কিনিব লাগিবই। যিমানেই দাম নহওক ভাজি পাচলি কিনি খাবই লাগিব। আৰু ভাজি পাচলি কিনি খাবলৈও মানে এটা কাৰণে ভয় হয়। আজিকালি ভাজি পাচলিত মানে সাৰ নিদিয়াকৈ কোনো খেতিয়ে বৰ্তমান নকৰা হৈছে। সেইটো কাৰণে কৈছোঁ, আপোনালোকে নিজৰ বাৰীতে যদি আপোনালোকৰ সৰু মাটি হ'লেও বা যেনেকুৱাই যি নহওক মাটি আপোনালোকে খেতি কৰক, আৰু সাৰ নিদিয়াকৈ পাচলি খাওক। এই ভাজি পাচলিবোৰ মানুহক বহুত বেমাৰ কৰিছে, আপোনালোকেতো গম পায়েই। মই আপোনালোকক ক'বলগীয়া নাই। তথাপিও শাক পাচলিয়ে মানুহক বহুত বেমাৰ কৰিছে। মানে যিবোৰ খেতি কৰোঁতেনে সাৰ প্ৰয়োগ কৰে, সেই সাৰবোৰে মানুহক বহুত বেমাৰ কৰে। মানুহৰ গেছ হয়, কিবা কিবি অনেক ধৰণৰ বেমাৰ হয়। সেইটো কাৰণে মই তেনেকৈ বজাৰৰ পৰা পাচলি কিনি নাখাওঁৱেই। লাগিলে মই ঢেকীয়া শাকৰে ভাজি খাম, তথাপিও মই মানে ভাজি পাচলি মই তেনেকৈ নাখাওঁ। আৰু মই লাগিলে দাইল ভাতেই খাম, কিন্তু মই ভাজি পাচলি বৰকৈ কিনি নাখাওঁ। তথাপিও কেতিয়াবা মাজে মাজে কিনি খোৱা হয়। আৰু সেইটো কাৰণে কৈছোঁ, যদি ঘৰতে মাটি আছে মাটিত খেতি কৰক আপোনালোকেও। আৰু ময়ো এইকণ খেতি উলিয়াইছোঁ। আজিকালি প্ৰায়ভাগ মানুহৰ ঘৰতে বাম খেতি আছেই বাৰু। বাম খেতি আছে যদিও আপোনালোকে যদি বাম খেতি কৰে, আপোনালোকে নিজৰ ঘৰত যদি খাবলৈ বাম খেতি কৰে, সাৰটো বৰকৈ প্ৰয়োগ নকৰিব। সাৰ প্ৰয়োগ কৰিলে জানেই নহয়, সাৰ প্ৰয়োগ কৰিলে ঘপককৈ পুলিটো বা ফলটো লাগে, তথাপিও আপোনালোকৰ সেয়া স্বাস্থ্যৰ কাৰণে বৰ হানিকাৰক। সেইটো কাৰণে লাগিলে
সৰু সৰুৱে হওক ঘৰত কৰিব, ঘৰৰ পাচলি খাওক, সাৰ প্ৰয়োগ নকৰিব। গোবৰ আছে, ছাগলী গোবৰ আছে, তেনেকৈ আপোনালোকে সেইবোৰ সাৰ প্ৰয়োগ কৰি আপোনালোকে খেতি কৰক। তেতিয়া আপোনালোকৰো স্বাস্থ্য ভাল হৈ থাকিব। বেমাৰটো মানুহৰ হ'বই আৰু হ'বই, যদিও ঘৰৰ যি পাচলি কৰি খাব সেই পাচলিবোৰ আপোনালোকে সাৰ প্ৰয়োগ নকৰাকৈ খাব। এয়া মই কোৰ মাৰিছোঁ। এতিয়া ইয়াত মানে এয়া দেখিছে মই গোবৰ আনিছোঁ পথাৰৰ পৰা। এনেকৈ গোবৰ বুটলি আনি ইয়াত ঘৰতো গোবৰ আছে আৰু পথাৰৰ পৰাও মই গোবৰ আনি এই মাটিত দিছোঁহি। মানে খেতি হওক নহওক বা যিয়েই নহওক, সৰু সৰুৱে হওক ডাঙৰেই হওক, যিয়েই নহওক, মই খেতি কৰিবলৈ মানে ইয়াত কোনো সাৰৰ প্ৰয়োগ নকৰোঁ। সাৰ প্ৰয়োগ কৰি খেতি, নিজৰ ঘৰত সাৰ প্ৰয়োগ কৰি খেতি পাচলি খোৱাতকৈ নোখোৱাই ভাল। এয়া সাৰ প্ৰয়োগ নকৰাকৈ মই ইয়াত খেতি কৰিম বুলি ভাবিছোঁ। আৰু মোৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায়, মোৰ চেনেলটো লাইক, কমেণ্ট আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ বাই বাই।